Good morning everyone. আজি ব্লগটো মই মৰ্নিঙৰ পৰা আৰম্ভ কৰিছোঁ আৰু এতিয়া মই ডিউটি ছুটি কৰি ৰুমলৈ গৈ আছোঁ। ৰুম পালোহি আৰু গা পা ধুই জাষ্ট ফ্ৰী হৈছোঁ আৰু বহুত দেৰিয়ে হ'লগৈ। ৰাতিপুৱা যি চাহ খোৱা, এতিয়া ভোক লাগিছে, কিবা এটা বনাওঁগৈ। তাৰ আগতে মই বস্তু এটা দেখাই ল'ব বিচাৰিছোঁ। এইটো মই অৰ্ডাৰ দিছিলোঁ, এইটো আজি আহিছে। চানচা, এইটো ফাউণ্ডেশ্যন হয়। আগতে মই ইউজ কৰি পোৱা নাই, আজি ইউজ কৰি চাইছোঁ কেনেকুৱা হয় বাৰু, মই জনাম বাৰু। এইটো হৈছে ফাউণ্ডেশ্যন আৰু এইটো ব্ৰাছ। আজি মই মছলা পালেং পুৰি বনাম বুলি ভাবিছিলোঁ আৰু এতিয়া বহুত দেৰি অকণমান এলাহো লাগিছে। তেতিয়া হাজবেণ্ডৰ আগত পিতাই মাৰিলে ন, বনাম বুলিতো বনাব লাগিবই ন, তেতিয়াহ'লে বোলো কিটচেন যাওঁ। আৰু লগতে মই আলুৰ বিশেষ ৰেচিপি এটা বনাম, আপোনালোকে চাই থাকক। তেতিয়াহ'লে মই বস্তুখিনি ফাৰ্ষ্ট যোগাৰ কৰিলোঁ। এয়া পালেং, ধনিয়া, দুই ধৰণৰ ধনিয়া মই লৈ লৈছোঁ, নহৰু, আদা দি ল'লোঁ। পালেং, ধনিয়া, আদা, নহৰু। এতিয়া মই এইখিনি মিক্সিত দি ল'ম। কম কমকৈ দিব লাগিব। এইখিনি হৈছে আৰু বাকী থকা আদাখিনিও দি ল'ম। এইখিনি দিয়া হৈ গ'ল আৰু শেষত মই দি দিম নিমখ। এইখিনি ৰেডি হৈ গ'ল আমাৰ পালেং আৰু আটা। মই এই বাতিটো 2 কাপ লৈছোঁ। পালেংখিনি মই দি থাকিম লাহে লাহে আৰু এইটো এটা ডো বনাই ল'ম। আৰু এইখিনি মই বনাই ল'লোঁ। এতিয়া এখন এখনকৈ ৰুটি বেলিম আৰু এয়া কেৰাহীত মই তেল দি দিছোঁ, ৰিফাইন তেল। এতিয়া এখন এখনকৈ দি যাম। আমাৰো ধৰিলে দুটা আছে। আমাৰ পুৰি ৰেডি হৈ গ'ল। বেছি বনোৱা নাই মই, বাকীখিনি পিছত বনাম। বনাই লওঁ আলু চব্জিখিনি। এয়া কেৰাহী মই পাতি দিলোঁ। মই প্ৰথমে ৰিফাইনখিনি দি ল'ম, আলুখিনি ভাজি ল'ম অকণমান। তেলখিনি গৰম হ'লে এতিয়া মই দি দিম আলুখিনি। এতিয়া অকণ ফ্ৰাই হ'ব দেই। আচলতে মই আলু দম বনাম বুলি কৈছিলোঁ, কিন্তু যিকেইটা বস্তু প্ৰয়োজন হয় মেইন বস্তুকেইটা মোৰ ওচৰত নাই। সেইকাৰণে মই চিম্পুলকৈ বনাম। হ'লেও এলাহ চাব, আপোনালোকে এনেকৈ বনাই চালে, কাৰণ চবৰে বনোৱাৰ পদ্ধতিটো অকণ হ'লেও বেলেগ হয়। আলুখিনি মই এবাৰ লুটিয়াই ল'লোঁ আৰু এয়া ওপৰত অলপ অলপ ৰঙা চামুচ পৰিছে, দেখিছে আপোনালোকে। তাৰমানে আলুখিনি অলপ হ'লেও ভিজিছে। এতিয়া মই এইখিনি নমাই ল'ম। এতিয়া মই পিঁয়াজ, নহৰু, জলকীয়া, আদা পেষ্ট বনাই থৈছিলোঁ, এয়া দি দিম। চব্জিখিনি যিমান হয় সেইটো পৰিমাণত মই দিম।
হালধি, সোৱাদ অনুযায়ী নিমখ, মিট মছলা অকণমান আৰু ৰেড চিলি পাউডাৰটো কালাৰৰ কাৰণে দিছোঁ। বাকী মছলা ইউজ নকৰোঁ চাগে। পিঁয়াজখিনি প্ৰায় হৈছিলে, এতিয়া মই আলুখিনি দিছোঁ। এতিয়া আলুখিনি অকণমান সিজাৰ পাছত এতিয়া মই দি দিম দালিখিনি, বইল কৰি লোৱা দালিখিনি। বইল দালি দি দিলোঁ। আচলতে বিলাহী পেষ্ট দিব লাগিছিলে, কিন্তু মই বিলাহী ৰাখিছোঁ, সেইকাৰণে মই বইল দালি দিলোঁ। অকণমান গৰম পানী দি দিলোঁ। এতিয়া এইখিনি অকণমান সিজিব দিম। আমাৰ চব্জিখিনি প্ৰায় হৈ গ'ল। এতিয়া মই দি দিম ধনিয়াখিনি। আজি থালিখন মই এনেকৈ ৰেডি কৰিলোঁ। পালেং অলপমান বাচি গৈছিলে মিক্সাৰটো, সেইকাৰণে মই চাটনি বনাই পেলালোঁ। আৰু লগত আমলখি আছে, আলু চব্জি আৰু পালেঙৰ পুৰি। ঠিক আছে, তেন্তে মই খাই লওঁ। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব নাপাহৰিব। আপোনালোকেও যদি বনোৱা নাই এনেদৰে বনাই চাব, বহুত ধুনীয়া খাবলৈ। তাহলে আজি ভিডিঅ'টো ইমানতে সামৰোঁ। ধন্যবাদ।